हेलो एवरीवन गुड मॉर्निंग की खबर आपलोगोर सकलोरे भाले निश्चय मोर अन्यटा भिडिओले आपलोगक स्वागतम जनाइছো आरो আজি लक्ष्मी पूजार उपलक्षे आपलोक सकलोके शुभेच्छा जनालो आरो আজি आमार घर लक्ष्मी पूजा केने केने उद्यापन करू देखुवाम आपलोगक सम्पूर्णके भिडिओটো चाइ থাকিব बोलक এটা भिडिओ स्टार्ट करू माय সকলো দিনতে ৰেডি কৰি থৈছে কাৰণ আজি গ্ৰহণ লাগিব বুলি কৈছে হেকাৰণে সোনকালে ৰেডি কৰি থৈছে আৰু 5 বজাৰ পৰা পূজা আৰম্ভ হ'ব এইফালে হলগে আৰু ৰেডি তাৰ পিছতে এতিয়া সাকিবোৰ ৰেডি কৰিছে সাকিবোৰ কৰাৰ পাছতে আকৌ প্ৰসাদৰ কাৰণে ৰেডি কৰিছে সকলো আৰু সন্ধিয়া হৈ গল ময়ো ৰেডি হৈ ললো এইফালে চাদৰ মেখেলা পিন্ধি ললো বুৱাৰী হিচাপেটো পিন্ধিবই লাগিব আৰু প্ৰথম মোৰ লক্ষ্মী পূজা এখন ঘৰত আৰু এতিয়া 5 বাজিব সময় হলেই হেকাৰণে মায়ে সকলো ৰেডি কৰি ললে আজি মায়ে পূজা কৰিব আৰু এইফালে প্ৰসাদ আগবঢ়াইছে লক্ষ্মী মাক আৰু চাকি জ্বলালে মায়ে আৰু এতিয়া আমি পূজা কৰি লওঁ পূজা কৰি হৈ গল আৰু এতিয়া আমি প্ৰাৰ্থনা কৰি লওঁ মায়ে মই দুজনীয়ে আমাৰ প্ৰাৰ্থনা কৰি হৈ গল এফালে প্ৰসাদো ৰেডি হৈ গল আৰু লগতে আমাৰ পূজাও কৰি হৈ গল আৰু এতিয়া আমি আগফালে চাকি জ্বলাওগে তুলসী তলতো দিবলৈ আছে চাকি তাতো দিব চাকি আৰু আমাৰ ইফালে লক্ষ্মী মাকো প্ৰসাদ আগবঢ়ালে আৰু লক্ষ্মী মায়ে ঘৰৰ সকলো পৰিয়ালতে ধন টকা পইচা সুখ শান্তি আহিবলৈ আশীৰ্বাদ কৰে যেন তাৰে কামনা কৰিছো আৰু ইফালে আমাৰ মায়ে চাকি লৈ গৈছে আগফালে জ্বলাবলৈ এতিয়া আৰু সুযোগ দেখিছেনে আগে আগে গৈ আছে হি ইফালে চাকি জ্বলাইছে তুলসী তলত ভিতৰত সোমাই থৈ যায় ভয়তে
আৰু আজিৰ দিনটোত বোলে ৰুমে ৰুমে চাকি জ্বলাব লাগে, সেইকাৰণে মায়ে ৰুমবোৰত চাকি দি লৈছে এতিয়া। আৰু আজি চুমি ডিউটিলৈ গৈছিলে। চুমি ডিউটিৰ পৰা আহি পাইছেহি। চুজু মানে ভিতৰতে আছিলে, সিনো কেনেকেনো গম পালে গেটখন খোলা, আৰু সি লগালগ আহি দৌৰি আহি মানে ইয়াৰ ওচৰ পাইছেহি, গেৰেজৰ ওচৰ পাইছেহি। দেখিছেনে তাৰ উৎপাত কেনেকুৱা। চলো চলো চলো। চুমিটো আহি পালেহি এতিয়া, আৰু এতিয়া প্ৰসাদ খাই লওঁ। আৰু চুজুৱে মানে ইমানেই ভয় কৰিছে নহয়, বম ফুটি আছে, পিছে পিছে লাগি ফুৰিছে মোৰ। বম ফুটিছে, বম ফুটিছে, বম ফুটিছে, ভয় লাগিছে, ভয় লাগিছে চুজু বাগৰ। ভয় লাগিছে নি? হ'ব, সোমাই থাক, সোমাই থাক। আৰু আমি এতিয়া প্ৰসাদ খাই লওঁ, আৰু চুমিটো আহি পালেহি প্ৰসাদ খোৱাৰ টাইমতে। প্ৰসাদত কি কি আছে দেখিছেনে আপোনালোকে? আৰু আজি লক্ষী পূজা বুলি বম ফটকা ফুটুৱাই লওঁ আৰু অলপ। মই আৰু মায়ে বহুত ভাল পাওঁ দেই বম ফটকা ফুটুৱাই। আৰু আপোনালোকে কোনে কোনে ভাল পায় জনাব দেই কমেণ্ট বক্সত। আৰু দিৱালীও আহি আছে, দিৱালীৰ ভিডিঅ' আপোনালোকে পাব দিৱালী আহিলে। আৰু এতিয়া চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ভয়তে কাগজে খাব এতিয়া মা জলি। ধুম তইটো ক'বাতে পলাইছে। নাই ফুটা। বাইদেউ ভয় নকৰে। জ্বলাই নাই। জুম কৰ। নহ'ল। এইটো বাল্টিকে মোৰ ফাটি যাব এইটো দি। নেক্সট ক'ত আছে? জ্বলিব। পুৰা সাউণ্ড। জ্বলি আছে, মায়ে দলিয়াই দি দিয়ে। এনেই শুকান জেগাতে দে। জ্বলিছে জানো? আছে নি? আৰু বম ফুটুৱাই মেলি আহিলোঁ। এতিয়া মই চেৱৈ বনাই আছোঁ। আজিতো মিঠা এটা কিবা খাব লাগে ন, সেইকাৰণে মই চেৱৈকে বনালোঁ। আৰু এইফালে মায়ে আলু পৰঠা বনাবলৈ ৰেডি কৰিছে। মোৰ চেৱৈ ৰেডি হৈ গ'ল।
আৰু এইফালে আলু পৰঠাও ৰেডি হৈ গ'ল। আলু পৰঠা দেউতা আৰু সুমিতে খাব আৰু মই খাম শুকান ৰুটি। আৰু আমাৰ ডিনাৰ আজি ৰেডি হৈ গ'ল, ৰুটি খাম আৰু লগতে আলু চব্জি। আৰু আজি নেক্সট দিনা হয়, নেক্সট দিনা আমি এতিয়া মায়ে মই দুপৰীয়া ৰবাব টেঙা এটাকে খাম বুলি ভাবিলোঁ, সেইকাৰণে এতিয়া কাটি আছে মায়ে। আপোনালোকে ৰবাব টেঙা খাই কোনে কোনে ভাল পায় জনাব দেই। আৰু এইটো বতৰতো ৰ'দত বহি খাবলৈ কিমান মজা লাগে আপোনালোকে জানেই নিশ্চয়। আৰু যোনসকলে খোৱা নাই খাবচোন, এনেকৈ ৰ'দত বহি খোৱাৰ আমেজেই বেলেগ মানে। প্ৰথম আজি ৰবাব টেঙা ৰ'দত বহি খাইছোঁ। আৰু লক্ষী পূজাৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই, লাভ ইউ অল।